নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অৰ্চনা কাকতিলৈ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। বিদ্যালয় বন্ধ হেতুকে যোৱাকালি ঘৰলৈ আহিলোঁ আৰু বৰ্তমান আছোঁ ঘৰত, শহুৰৰ ঘৰত। আৰু এতিয়া আহিছোঁ আমাৰ বাৰীখনলৈ আৰু আপোনালোককো দেখুৱাব বিচাৰিছোঁ ঘৰৰ বাৰীতনো কি কি লাগি আছে। এইফালে এয়া তিতাকেৰেলা ফুলিও আছে আৰু লাগিও আছে বাৰু। এইফালে দেখুৱাম আপোনালোকক। খুব ধুনীয়াকৈ লাগি আছে। এইকেইটা ছিঙি নি থৈও দিওঁ। এইটো জলকীয়াৰ পুলি। এইফালে এয়া নেচেৰা লগাইছে মায়ে। আৰু সেইফালে এয়া লাই শাক ৰুই দিছে। এইফালে এয়া লাই শাক ৰুইছে। সেইফালে পালেং শাক ৰুইছিলে, হোৱা নাই এতিয়ালৈ। মায়ে কৈছিলে তাতে পালেং শাক লগোৱা বুলি, কিন্তু হোৱা নাই। আৰু এইফালে এডাল ফুলৰ গছ বগাই আছে, ফুলি আছে, লগা নাই। এইফালে এটা ওপৰত হৈ আছে, ওপৰত এইটো পাৰিব লাগিব। এইফালে এইটো এটা তিতাকেৰেলা সৰু, সেইটো এটা তিতাকেৰেলা। এডাল তিতাকেৰেলাৰ গছ এটা আছে ভিতৰত। এইফালে এয়া পুৰৈ শাকো ছিঙিম, পাত কেইটামান। এইফালে সেইডালিটো তুলি থৈ দিওঁ, বগাই থাকক। আৰু এইফালে আৰু কেইটামান পাত ছিগি থৈ দিওঁ। আৰু তিতাকেৰেলা এইবিলাকতো লাগি আছে, কিন্তু এটা খৰাহি আনিব লাগিছিল। খৰাহি আনিবলৈ নহ'ল। বহুত বস্তু একেলগে ছিগিবলৈ দিগদাৰ হৈছে। আৰু এইফালে এইবিলাক জালি আছে, তিতাকেৰেলা আৰু লাগিব। এইফালে এটা ভাত কেৰেলা লাগি আছে, সেইটো ওপৰত আছে অকণ। এইফালে এইটো এটা তিতাকেৰেলা। ওপৰত আৰু কেইটামান তিতাকেৰেলা আছে, কিন্তু এতিয়া পাৰিবলৈ দিগদাৰ হৈছে মোৰ। ঔষধ আছে, সেইকেইটা আনিবলৈ দিগদাৰ হ'ব। সেইখিনি এটা ভাত কেৰেলাও আছে। এইফালে এইটো বৰকমণি কল পৰিছে। আপোনালোকৰ ফালে কি কল বুলি কয় ক'বচোন। আমাৰ ইয়াতে বৰকমণি কল বুলি কয়। আৰু এইফালে সেয়া জাহাজী কল। এইফালে আমাৰ গৰুজনী শুই আছে। আৰু এডাল পানীলাও গছ অকণ বগাইছে। আৰু সৌখিনি দেখিছে যে এয়া হৈছে হালধি লাগি আছে, হালধি লগাইছে মায়ে। আৰু আজি তিতাই খাব লাগিব যেন পাইছোঁ, বহুত তিতাকেৰেলা। এইফালে এডাল পানীলাওৰ গছ এয়া উঠিছে। আৰু গৰুজনীৰ বাবে এইবিলাক খেৰ থোৱা হৈছে ইয়াতে। আৰু আপোনালোকক দেখাব খুজিছোঁ ধাননি পথাৰখন, মোৰ ঘৰৰ পিছফালে থকা এইখন খুব সুন্দৰ ধাননি পথাৰ। চাওকচোন, গোটেইখন সেউজীয়া হৈ উঠিছে। এতিয়ালৈ ধান ওলোৱা নাই। ইমান ধুনীয়া লগা হৈছে পথাৰখন, গোটেই পথাৰখনে সেউজীয়া হৈ উঠিছে। আৰু এইফালে এয়া বগাই আছে। এয়া এইবোৰ পাত যে দেখিছে, এয়া হৈছে কাঠ আলু। তলত আলুটো আছে, কেতিয়াবা মাটি খান্দিলে ওলাই যাব। আৰু
এইফালেও তিতাকেৰেলাৰ গছ এডাল বগাই আছিলে। এয়া পুৰৈ শাক পাত কেইটামান ছিঙিছিলোঁ আৰু কেইটামান ছিঙি থৈ দিওঁ। এইফালেও আছে। এইফালে এইডাল কচু। আৰু এইডাল অমিতা সেইফালে অমিতা লাগি আছে দমালমে। এইটো এটা ভাতকেৰেলা, এইকেইটাও ছিগি দিম এতিয়া। এইটো এটা টিকলা ভাতকেৰেলা অকণমানি, আৰু এইডাল পানীলাও গছ উঠিছে, ছিগা হৈ গ'ল। এইকেইটা তিতাকেৰেলা পালোঁ, এইটো ভাতকেৰেলা, আৰু এইখিনি পুৰৈ শাক। আহিছোঁ আনফালে, চাওঁ এইফালে দেখুৱাব বিচাৰোঁ। এডাল জলকীয়াৰ গছ, সৰু সৰু জলকীয়া লাগি আছে, আৰু এডাল নেমু টেঙা, গোল নেমু খুব ধুনীয়াকৈ লাগি আছে। যেতিয়া ভাড়া ৰুমত থাকোঁ আৰু বজাৰলৈ যাওঁ, বজাৰত গোল নেমু বুলি কিবা ৰঙা ভিতৰৰ ফালে ৰঙা দেখাত গোল নেমু যেনেই লাগে, সেইবোৰ নেমু কিনি আনি যেতিয়া ঘৰত খাবলৈ লৈ এই গছডাললৈ মনত পৰে, এই গোল নেমু কেইটালৈ মনত পৰে। কি ধুনীয়া গোন্ধ। এইফালে গোল নেমুৰ গছ, ৰঙালাও গছ এডাল উঠি গৈছে। এয়া গোল নেমু, আৰু এইফালে আছে কাজি নেমু। এই নেমুকেইডালে মোৰ বৰকৈ মনত পৰে ভাত খোৱাৰ সময়ত। এয়া চাওকচোন, খুব ধুনীয়াকৈ পকিছে। এয়া পকি আছে এইফালেও। এইফালে এয়া কাজি নেমু, এইফালে আছে। আৰু এইফালে এইখিনি আছিলে আদা, কিন্তু আদাখিনি ইমান ভাল হোৱা নাই। আৰু মধুৰিআম সৰুটো এটা লাগি আছে, এইটো মধুৰিআম এটা লাগি আছে। জলকীয়া, এই আছিলে মোৰ ঘৰৰ দুই এপদ পাচলি। আপোনালোকক দেখুৱালোঁ। আপোনালোকৰ ভিডিঅ'টি চাই কেনে লাগিলে মোক জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটি নতুনকৈ চাইছে তেওঁলোকে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিৰ এই ভিডিঅ'ৰ পৰা ইমানতে। বাই বাই।